এইজনে হৈছে ৰাজুদাৰ পকেট পৰঠা। নমস্কাৰ বন্ধু বান্ধৱীসকল। কলকাতাৰ শিয়ালদা ৰেলৱে ষ্টেচনৰ ওচৰত ৰাজুদাৰ পকেট পৰঠা বৰ্তমান সময়ত ছ'চিয়েল মিডিয়াত খুবেই ভাইৰেল আৰু খাদ্যপ্ৰেমীসকলৰ মাজত খুবেই জনপ্ৰিয় ৰাজুদাৰ পকেট পৰঠা। বিশেষকৈ কম টকাত আপুনি ৰাজুদাৰ পকেট পৰঠা খাব পাৰিব। ৰাতিপুৱাৰ ব্ৰেকফাষ্ট হিচাপে এই ৰাজুদাৰ পকেট পৰঠা খুবেই জনপ্ৰিয়। বন্ধু বান্ধৱীসকল, মই গৈছিলোঁ কলিকতালৈ আৰু কলকাতাত গৈ মই ৰাজুদাৰ পকেট পৰঠা মই খাইছিলোঁ। মজা লাগিছে। আৰু এবাৰ যাম আৰু এবাৰ খাম, খাই থাকিম ৰাজুদাৰ পকেট পৰঠা। খুবেই কম দাম, মাত্ৰ ৩০ টকাত আনলিমিটেড তৰকাৰী, আনলিমিটেড পৰঠা, আনলিমিটেড কণী, মজা মজা খাদ্য খুৱাই দিব ৰাজুদাই। যদি আপুনি কেতিয়াবা কলকাতালৈ যায় তেতিয়াহ'লে এবাৰ শিয়ালদা ৰেলৱে ষ্টেচনৰ ওচৰত গৈ চাব। তাত দেখিব ৰাজুদাৰ পকেট পৰঠা। তাত গৈ আপুনি ৰাজুদাৰ হাতৰ পকেট পৰঠা খাই চাব, মজা লাগিব। গৰম গৰম পৰঠা, গৰম গৰম মজা দিব। নমস্কাৰ।